সিহঁতৰ বুঢ়া বাপেক বুঢ়া মাক গোটাই লণ্ডনৰ পৰা আহিছি সিহঁতে গোটাই লণ্ডনত জন্ম পাইছি আইছি কি কবি তেজ উঠলি আহে আমাৰ ইহঁতে মানে অসমীয়া নাজানে আমাৰ ইহঁতে মানে ইংলিছতে কথা কয় মানে হিন্দীও বেছি নকয় আৰু মানে ভোক লাগিলে মানে ইহঁতে মানে এই পিঠা পনাবোৰ খাবলৈ একদম ইচ্ছা নকৰে মানে ইহঁতে মানে চাওমিন নুডলছ পিজ্জা বাৰ্গাৰ এইবিলাক মঞ্চুৰিয়ান এনেকুৱাবিলাকেই খায় মানে আৰু জানে ইহঁতৰ লগত মানে মোৰ অভ্যাস হৈ গৈছে মোৰ মানে এইবিলাক বস্তুৱে খাই ভাল লাগে জানে এনে গোটাই বগীয়াতি এটা গোটাই গুৱাহাটী চলি পাই কেনি বিয়া হৈছে একেবাৰে তাই গোটাই নিজকে ফৰেনাৰ বুলি ভাবি লেবেল দিবি আহে মেক্সত আছে গুৱাহাটী প্ৰায় মই কেইটামান পিঠা পনা বনাই লৈ গৈছোঁ চলি গোটাই ভাল পাব বুলি কেনে ভাল নাপাওঁ বুলি কয় এইগিলা বস্তু বুলি নাখায় বুলি অভ্যাস নহয় হৈ গৈছে মই বাপেকে ইমান কষ্ট কৰি বনাই লৈ গৈছোঁ নাখাই যদি দিয়া আমাৰ ঘৰতে ব্যৱহাৰ হ'ব গোটেই পিঠা গুড়ি শুনোতে আৰু কষ্টও হয় নহয় মই লৈ আহিছোঁ বাপেকে ইচ্ছা মনত আছে মোৰ তাই গোটাই সৰুতে মোৰ লগত ৰং খেলি খেলি ডাঙৰ হৈছিল বেটি যিখন পন্তা ভাতৰ কাঁহী মাৰিছিল তাই মই এতিয়াও নাপাহৰোঁ এতিয়া একেবাৰে তাই গোটাই টাউনীয়া হৈ গ'ল একেবাৰে